কেনেকুৱা চলিছে? মোৰ আৰু একঘেঁহিয়া আৰু কৰোণা, তাৰপিছত এতিয়া আকৌ বানপানী। এই টিভিটো খুলিলে এইবিলাককে আৰু সেইটোনো কি আৰু ব্ৰেকিং নিউজ কওকচোন। প্ৰত্যেক বছৰে আহে, প্ৰত্যেক বছৰে নেশ্যনেল ডিজাষ্টাৰ বুলি ঘোষণা কৰে। সেইটো বুলি ক'লে কি হয় বাৰু? যি কি নহওক কিবা এটা কিন্তু ভাল লাগে জানে। অসমৰ নামটো এই সময়তে ওলায় আৰু এই BBC-ও এতিয়া দেখুৱাই আছে। নহ'লে সেই BBC-য়ে অসম আন্দোলনৰ সময়তে অসমৰ নাম লৈছিলে নহয়নে বাৰু? তাৰপিছত আৰু অসমৰ নাম ক'তোৱেই নাই। এতিয়া এই ইংলেণ্ডৰো নামী ফুটবল টীম এটা, কি আছিলে নামটো বাবা? আৰ্চেনেল। এই বিৰাট ধনী, এই আমাৰ বিৰাট কোহলি চলিহঁতক কিনি থৈ দিব নহয়নে বাবা? সিহঁতে বোলে কৈছে আছাম ষ্টে ছেফ। কিবা এটা ভাল লাগে দিয়কচোন। এতিয়া বিহাৰৰ নামটোতো লোৱা নাই বা কোনোবা বেলেগ ঠাইতো নাম লোৱা নাই, অকল অসমৰ নাম লৈছে। আমিও সেই কালি এপাৰ্টমেণ্টৰে মানুহ কেইগৰাকীমান এই বানপানী সাহায্য কামত গৈছিলোঁ। আমাৰ এই থাৰ্ড ফ্ল'ৰত থকা মিষ্টাৰ শৰ্মা, তেওঁকো মনটো বৰ উদাৰ। তেওঁ মানে আমাক লৈ গৈছিলে লগতে। তাকে আকৌ আমাৰ নেক্সট ড'ৰ নেইবাৰ মিছেছ বৰা, তেওঁ মানে অকণ মানুহগৰাকী খিংখিঙীয়া স্বভাৱৰ। তেওঁক মতে মানে এই মিষ্টাৰ শৰ্মা বোলে বানপানী ফাণ্ড ডিষ্ট্ৰিবিউশ্যন কমিটিত প্ৰত্যেক বছৰে বোলে জোৰ জবস্তি সোমাই লয়। মই কৈছোঁ কিছুমান মানুহ থাকেই দিয়কচোন, সমাজ সেৱা কৰাটোৱেই তেওঁলোকৰ জীৱনৰ মূল উদ্দেশ্য। তেওঁ নহয় বোলে বানপানীৰ পিছতে বোলে মিষ্টাৰ শৰ্মাই হয় বোলে গাড়ীখন বদলায়, নহ'লে বোলে নতুন টিভি বা ফ্ৰিজ কিনে। ফেমিলি প্ৰপাৰ্টিওতো হ'ব পাৰে দিয়কচোন। সেইটো কোৱাত একেবাৰে তেওঁ বেউকে ধৰিলে মোক। ব'লক চাবগৈ সিহঁতৰ পাকঘৰত। এই বানপানী সাহায্যৰ কাৰণে অহা বোলে আমুল তাজা পেকেট সিহঁতৰ পাকঘৰৰ শ্বেল্ফত বোলে একেবাৰে ভৰি আছে। এই পুৰবী গাখীৰ খাই ভাল নাপায় চাগে, আমুল তাজা ভাল পায়। এই মানে মানুহগৰাকী বৰ সন্দেহী। এতিয়া বানপানী আৰু বানপানী, আমাৰ গুৱাহাটীত এতিয়া মানুহৰ ঘৰত পানী শুকাই গৈছে কুঁৱাত, তথাপিওতো আমি টেংকাৰ দি পানী কিনি খাবলৈ পাইছোঁ নহয়নে বাৰু? কিন্তু মিছেছ বৰাই মানে একেবাৰে ছ'চিয়েল মিডিয়া, ফেচবুকে সেয়া লিখি উৎপাত। এইয়া চাওক, 1.5 কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰ নদীখন একেবাৰে হুৱাই বৈ আছে, অথচ গুৱাহাটী মানুহৰ ঘৰত পানী নাই, পানী কিনি খায়। এইয়া চাওক, পানীৰ মাজেদি টেংকাৰ গৈছে পানী দিবলৈ বুলি ফটো চটো দি দিছে একেবাৰে। এই বাহিৰা মানুহে দেখিলে কি ভাবিব বাৰু? এই ঘৰৰ কথা ঘৰতে থাকিব লাগে নহয়নে বাৰু? এই আৰু কমচে কম হেৰিখনটো আহিছে, টেংকাৰখনটো আহিছে, আমি পানীটো কিনি খাব পাইছোঁ। তেওঁ মানে মানুহগৰাকী বৰ কৃপণ আচলতে। আৰু মানে কিছুমান মানুহৰ এই কমপ্লেইন কৰাটো স্বভাৱেই। এতিয়া চাওক, বানপানীত চৰকাৰী বিষয়াসকলে কিমান কষ্ট কৰি আছে। আজি যোৱা 70 বছৰ ধৰি চৰকাৰে কিমান চেষ্টা কৰিছে। আৰু বানপানীৰ বিষয়ে মানে প্ৰত্যেক ইলেকশ্যন কেম্পেইনতে কৈ আহিছে, সেইটো এটা ইছ্যুৱে আমাৰ। কিমান চবেই লাগি আছে, কিবা এটাতো নিশ্চয় হ'ব দিয়কচোন। আৰু কি জানে, পজিটিভ হোৱাটো বৰ দৰকাৰ আচলতে। মই মানে এই কৰোণা এতিয়া মানি থকা নাই নহয়, কৰোণা পজিটিভ হোৱাৰ কথা কোৱা নাই। মই কৈছোঁ যে মানুহে বিশ্বাস ৰাখিব লাগে যে ভাল দিন আহিবই। এতিয়া সেই মনত আছেনে এই নামী ডকাইতজন যে বীৰপ্পন, এই যে পেপাৰ পত্ৰই খুব ওলাইছিল, তেওঁ জীয়েকে যদি পলিটিক্সত ছিট পাব পাৰে, আমাৰ বেয়া দিন ভাললৈ কিয় আহিব নোৱাৰে কওকচোন? এইটো ভগৱানৰ ওপৰত দৃঢ় বিশ্বাস ৰাখিব লাগে। আৰু এটা কথা কওকচোন, এতিয়া বোলে আমাৰ এই দোকানবিলাক বোলে টছ কৰি খোলে বোলে বাওঁ পিনে নে সোঁ পিনে। আজি মই মিষ্টাৰ শৰ্মাকে লিফ্টত পালোঁ, তেওঁ কৈছে বোলে আজি বোলে দোকানবিলাক আজি বাওঁ পিনৰ দোকান খুলিব বোলে। এতিয়া মোক এটা কথা বুজাই দিয়কচোন, মই যদি খ্ৰীষ্টান বস্তিৰ ফালৰ পৰা আহিছোঁ আৰু মোৰ যদি বিগ বজাৰ বাওঁ পিনে পৰিছে, কিন্তু মই যদি গণেশগুৰিৰ ফালৰ পৰা আহিছোঁ তেতিয়াহ'লে মোৰ সোঁ পিনে পৰিছে। কিন্তু এতিয়া যদি চৰকাৰে যদি কয় আজি বাওঁ পিনৰ দোকান বন্ধ, তেতিয়াহ'লে মানে মোৰ মানে আচলতে এই স্কুলৰ পৰাই মানে অংক মানে মোৰ বৰ ষ্ট্ৰং ছাবজেক্ট নাছিলে আচলতে। এইটো অংকত পৰে নে জিঅ'গ্ৰাফীত পৰে বাৰু? বা টেংকাৰ আহিছে দেই, কিছু পানীৰ মাজেদি আহিছে দেই, মানিব লাগিব কিন্তু। বাবা পাম্পটো চলাই দিয়াচোন। কি লাইট নাই? আহি যাব, একো নহয়। সেইটো মানে আকৌ গুৱাহাটীৰ ভাল, 1-2 ঘণ্টাৰ পিছত লাইটটো আহিয়ে যায়। কেতিয়াবা আহে এই ধুমুহা বতাহ আহিলে ৰাতি এদিনে নাথাকে, কিন্তু এনেই মানে আহিয়ে যায় আচলতে 2 ঘণ্টাৰ পিছত। পজিটিভ হৈ থকাটো মই ভাবোঁ বিৰাট দৰকাৰ। আহিছোঁ দিয়ক।